প্ৰতিদিনে পুৱাই গাঁৱৰ নিস্তব্ধ চুক এটাত এজন শিল্পীয়ে বাঁহৰ মেট এখনত বহি দিনটোৰ কাম আৰম্ভ কৰে। সঁজুলি আৰু কেঁচামালৰ দ্বাৰা আগুৰি থকা তেওঁলোকে দক্ষতা আৰু ধৈৰ্য্যৰে ভৰা হাতেৰে জুৰি বোৱা, সূতা বান্ধি সূক্ষ্ম ডিজাইন ৰং কৰে। কামটো লেহেমীয়া, বিশদ আৰু সুন্দৰ। সম্পূৰ্ণ টুকুৰাবোৰ সেয়া ৰঙীন কাপোৰেই হওক, শক্তিশালী জুৰি হওক বা হাতেৰে বনোৱা শ্ব'পিচ হওক, সৰু টেবুল এখনত সাৱধানে ৰখা হয়। এই বস্তুবোৰে পৰম্পৰা, প্ৰচেষ্টা আৰু গৌৰৱ কঢ়িয়াই লৈ ফুৰে। কিন্তু কঠোৰ পৰিশ্ৰমৰ পিছতো চিন্তা আছে। কোনো স্থানীয় ক্ৰেতা নাই। শিল্পকলাবোৰ বিক্ৰী নোহোৱাকৈয়ে আছে। আয় কম আৰু ভৱিষ্যত অনিশ্চিত। এদিন পৰিয়ালৰ এজন কনিষ্ঠ সদস্যই শিল্পীজনক ৰিখ್ সেলাৰ এপৰ সৈতে চিনাকি কৰাই দিয়ে। কৌতূহলী কিন্তু আশাবাদী। তেওঁলোকে শিল্পকৰ্মৰ ছবি আপলোড কৰে, উচিত মূল্য নিৰ্ধাৰণ কৰে আৰু সকলো বস্তু অনলাইনত তালিকাভুক্ত কৰে। তাৰ পিছত অলপ সময়ৰ ভিতৰতে এটা ফোনত গুঞ্জৰিত হয়। তেওঁলোকৰ প্ৰথম অৰ্ডাৰ। এটা হাঁহি বিয়পি পৰে। বস্তুটো পেক কৰি সাৱধানে পঠিওৱা হয় আৰু অধিক অৰ্ডাৰ অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। শিল্পীজনে এতিয়া আনন্দ, আত্মবিশ্বাস আৰু উদ্দেশ্যবোধেৰে কাম কৰে। নিস্তব্ধ ৰাতিপুৱাৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা ব্যৱসায়লৈকে ৰিখ್ সেলাৰে স্থানীয় শিল্পীসকলক তেওঁলোকৰ পৰম্পৰাক ডিজিটেল ক্ৰেতাসকলৰ ওচৰলৈ অনাত সহায় কৰি আছে। যদি আপোনাৰ হাতত হাতেৰে নিৰ্মিত শিল্পকৰ্ম আছে, তেন্তে সেইবোৰ বিশ্ববাসীৰ সৈতে শ্বেয়াৰ কৰাৰ সময় আহি পৰিছে। আজিয়ে ৰিখ್ সেলাৰৰ সৈতে সেইবোৰ তালিকাভুক্ত কৰক। ধন্যবাদ।